এভৰিৱান সানডেজ ডেলিচিয়াছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। পোনপ্ৰথমে মই আপোনালোকক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। আচলতে মোৰ অকণমান কিবা ঘৰুৱা প্ৰব্লেম আছিলে। ঘৰুৱা প্ৰব্লেম মানে কোনোবা ৰিলেটিভ ঢুকাইছিলে আমাৰ, সেইকাৰণে একো বনাব নাপায় বুলি কয়। সেইকাৰণে মই কিছুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, 10-12 দিনমান। তো আজি মই এটা অসমীয়া ৰেচিপি এটা, আছামিজ ট্ৰেডিশ্যনেল পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। তো যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাউলৰ গুড়ি আৰু নাৰিকল আৰু গুড়েৰে বনোৱা এয়া পিঠা হৈ গৈছে। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেনেকৈ বনালোঁ। এইখিনি চাউল মই 2 ঘণ্টা আগত পানীত তিয়াই থৈছোঁ আৰু এতিয়া মই উঠাই পেলাই কিছু সময় মই পানীটো যাবৰ কাৰণে 10-15 মিনিটমান থৈছোঁ। তো এয়া চাউলটো গুড়ি কৰি লৈছোঁ। এয়া মই জহা চাউল লৈছোঁ, আপোনালোকে যিকোনো চাউল ল'ব পাৰে। জহা চাউল হ'লে অকণমান ভাল হয় আৰু পিঠাটো খাবলৈ। সৰু চচপেন এটাত মই অলপমান গুড় মই এনেদৰে মিহিকৈ কাটি এইখিনি পগাই ল'ম। এতিয়া মই গুড়খিনি অকণমান সৰু কাপ এটাৰে আধা কাপমান পানী মিক্স কৰি পেলাই এইখিনি মই গেছত উঠাই দিম। তো এতিয়া আমি চচপেনটো গেছত উঠাই দি এনেদৰে আমি 4-5 মিনিটমান সময় গুড়খিনি গলি যোৱালৈকে এনেকৈ পগাই থাকিম। তো এয়া গলি গৈছে। আমি চাব লাগিব যাতে এইটো এনেদৰে ঢালি দিলে লেজু হৈ দীঘলীয়া হৈ যায়। এয়া হৈ গৈছে। এইটো অকণমান এনেকুৱা গোটা নিচিনা হৈছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। চাউলৰ গুড়িখিনিত আমি অকণমান আধা টেবুল চামুচ নিমখ দিছোঁ। ইয়াতে মই এবাটি ভাজি লোৱা নাৰিকল ৰুকি লৈ পেলাই ভাজি লৈছোঁ। কেইটামান ইলাচিও মই তাতে খুন্দি পেলাই দিছোঁ। তো মিক্স কৰি লৈছোঁ। এতিয়া যিটো গুড়ৰ চলিউশ্যন বনাইছিলোঁ সেইটোৰে মই লাহে লাহে এইখিনি মই মিক্স কৰিম। তো হৈ গৈছে। এয়া চাউলৰ বেটাৰটো আমি এনেদৰে ৰেডি কৰি লৈছোঁ। এতিয়া আমি এইখিনি আধা ঘণ্টামান সময় আমি এইখিনি থৈ দিম যাতে ভালদৰে মিক্স হৈ যায়। এই কনচিষ্টেঞ্চিটো দেখিছেনে? ইমানখিনি এনেকুৱা হ'ব লাগিব। যদি বেছি পনীয়া হয় তেনেহ'লে চাউলৰ গুড়িটো অকণমান 2 চামুচমান মিক্স কৰি দিব পাৰে। আৰু যদি বেছি গোটা হয় তেনেহ'লে গাখীৰ বা পানীৰে এইখিনি অকণমান পনীয়া কৰি ল'ব পাৰি। এয়া এইখিনি বেটাৰটো, চাউলৰ যিটো বেটাৰ 1 ঘণ্টাতকৈ বেছি হ'ল। অলপমান বেছি গোটা হোৱা যেন লাগিছে। অকণমান ইয়াতে গাখীৰ মিক্স কৰি দিছোঁ। কেৰাহীত তেল গৰম হৈছে। এতিয়া আমি এখন গোল হেতাৰে লাহে লাহে এঠাইত ঢালি দিছোঁ। এতিয়া আমি পিঠাটো ফুলি অহালৈকে ৰখিম আৰু চামুচেৰে লাহে লাহে এনেকৈ লৰাই থাকিম। তো হৈ গৈছে, ফুলি আহিছে ধুনীয়াকৈ। এতিয়া আমি লুটিয়াই দিছোঁ। তো হৈ গৈছে। এতিয়া আমি উঠাই লৈছোঁ। তো বাকীকেইখনো এনেকৈ পুৰি লৈছোঁ। হৈ গৈছে। এয়া আজিৰ আমাৰ গুড় পিঠা, নাৰিকল আৰু গুড়েৰে বনোৱা বৰপিঠা বুলিও ক'ব পাৰি। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।